নমস্কাৰ মই তুলু বুঢ়াগোহাঁই তোমালোকৰ দশম শ্ৰেণী পোহৰ প্ৰতিফলন আৰু প্ৰতিখনৰ পাঠটো প্ৰশ্নাৱলী 2ত থকা প্ৰশ্নকেইটা আলোচনা কৰিব বিচাৰিছো প্ৰশ্নাৱলী 2ত থকা প্ৰশ্নৰ কুৱেশ্যন নম্বৰ 1ত তোমালোকক দিয়া আছে 32 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফোকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা গতিকে আমাৰ উত্তল দাপোনৰ দিয়া আছে গতিকে দিয়া আছে কুৱেশ্যন নম্বৰ 1 given r equal ভাঁজ ব্যাসাৰ্ধৰ দিয়া আছে ভাঁজ ব্যাসাৰ্ধৰ আমাৰ 32 চেণ্টিমিটাৰ গতিকে আমি চাব লাগিব এইটো যেহেতু আমাৰ দাপোনখন গোলাকাৰ দাপোন বুলি উল্লেখ কৰা নাই উত্তল দাপোন বুলি আমাক উল্লেখ কৰিছে গতিকে উত্তল দাপোন আমাৰ কি প্লাস মানে মাইনাস হ'ব আমি চাব লাগিব যদি এখন উত্তল দাপোন চাওঁ এখন উত্তল দাপোন গতিকে ইয়াৰ চি এফালে আছে গতিকে ভাঁজ ব্যাসাৰ্ধৰ কি হ'ব মানটো সোঁফালে আছে গতিকে ইয়াৰ মানটো হ'ব প্লাস ঠিক আছে গতিকে আমি জানো যে আমি এটাৰ ফৰ্মুলা পাইছো এটা সম্পৰ্ক পাইছো ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাছ দৈৰ্ঘ্যৰ মাজত যিটো r is equal twice so f equal r by 2 r মান কিমান পালো plus 32 centimeter divided by 2 equal plus 16 centimeter পাম এটাকে উত্তল দাপোনখনৰ ফোকাছ দৈৰ্ঘ্য এটাকে উত্তল দাপোনখনৰ ফোকাছ দৈৰ্ঘ্য 16 centimeter এটো হল আমাৰ এনসাৰ ঠিক আছে কোৱেশ্চন নম্বৰ আমি 2 লৈ যাব বিচাৰিছো কোৱেশ্চন নম্বৰ 2 Question number 2 Question number 2 দিয়া আছে তোমালোকৰ অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ মানে 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত হট প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটো অৱস্থান উলিয়াব লাগে এতিয়া আমাৰ এখন দাপোন দিয়া আছে অবতল দাপোন অবতল দাপোনখনত আমাক কি মান দিয়া আছে যদি চাও লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে যেটো ইয়াৰ সন্মুখত মান 10 সেন্টিমিটাৰ দূৰত্ব এটা বস্তু ৰখা হৈছে গতিকে ইউ মানটো আমাক দিয়া আছে ইউ ইকুৱেল 10 সেন্টিমিটাৰ আৰু ইয়াৰ মানটো কি হ'ব যেহেতু এখন অবতল দাপোন সদায় বস্তুটো কিছে কোনফালে লাগে বাওঁফালে থাকিব ইউ মানটো গতিকে কিছে -10 সেন্টিমিটাৰ ঠিক আছে আৰু দিয়া আছে ইয়াত হট আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে গতিকে ইয়াৰ কিমান 3 গুণ বিবৰ্ধিত যদি আমি m ৰ মানটো যদি চাও m ৰ যদি মানটো চাও h' অবতল দাপোনৰ ক্ষেত্ৰত কিছে হট যদি হয় এনেকুৱা যদি এটা বস্তু প্ৰতিবিম্ব থাকে ফোকাস এটো সি তেন্তে ইয়াত কি হয় h2 হল থিয় ই হল প্লাসত পোৱা যাব আৰু h' যেটো উলুটা ইয়াৰ কিছে মানটো মাইনাসত পোৱা যাব সো ইকুৱেল আমি মানটো গুটেটো কিছে ৰিজাল্টটো কিহত পাম মাইনাসত পাম গতিকে আমি ইয়াৰ পৰা এটো ধাৰণা কৰিব পাওঁ যে অবতল দাপোনৰ ক্ষেত্ৰত বিভবৰ মানটো কিহত পাম মাইনাসত পাম ঠিক আছে আৰু আমাক দিয়া আছে 3 গুণ বিবৰ্ধিত মানে বিভবৰ মানটো কিছে -3 so m equal -3 so আমি জানো যে we know that যেহেতু আমি m equal পাইছো এটা ফৰ্মুলা v by u এটা আমি ফৰ্মুলা আমি জানো সো আমি ইয়াৰ মানকেইটা বহাই দিলো m ৰ মানটো দিয়া আছে -3 v মানটো আমাৰ নাই v মানটো আমি নিৰ্ণয় কৰিব লাগিব আৰু u মানটো দিয়া আছে -10
সেন্টিমিটাৰ সো মাইনাস মাইনাস কেনসেল গল সো ক্রস প্রোডাক্ট কৰিলো v ইকুয়াল এট মাইনাস আছে গটে মাইনাস 30 সেন্টিমিটার ঠিক আছে এটো হল প্ৰতিবিম্ব অৱস্থান এটাকে প্ৰতিবিম্বটো অৱস্থান অৱস্থান দাপোনৰ পৰা কিমান 30 সেন্টিমিটাৰ দূৰত্বত দূৰত্বত ঠিক আছে এটোই হল আমাৰ এনসাৰ ঠিক আছে ধন্যবাদ